হেল্ল' সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। এক্সাম শেষ হোৱাৰ পাছত মনটো কিমান ফূৰ্তি লাগে আপোনালোক সকলোৱেতো জানেই। প্ৰেক্টিকেল এক্সামকেইটা শেষ হোৱা নাই যদিও মনত বৰ ফূৰ্তি। লগৰ দুজনীৰ লগত ওলাই আহিছোঁ। হলত যিহেতু শ্ৰী ৰঘুপতি চলি আছে আৰু আমিনো কিয় বাদ পৰি যাওঁ, তাকে বোলো আমিও চাই আহোঁগৈ। জানেনে আমাৰ যিহে দুৰ্ভাগ্য, প্ৰথমখন চাবই নাপালোঁ কাৰণ যোৱাতে দেৰি হ'ল। চিনেমাখন চাবলৈ কেনেকুৱা হৈছে তাক বিশেষকৈ মই কোৱাৰ কোনো প্ৰয়োজন নাই। ইমানেই কম, যদি শ্ৰী ৰঘুপতি চোৱা নাই বহুত কিবা মিছ কৰিছে। সোনকালে গৈ চিনেমাখন চাওকগৈ। চিনেমাখন চাই এইবাৰ ক্ৰাফ্টৰ বস্তু কেইটামান নিবলৈ আহিলোঁ কাৰণ খুব প্ৰয়োজন হৈ আছিলে বস্তুকেইটা। এনেকৈ ওলাই গ'লে একো এটা নোখোৱাকৈ ৰুমলৈ আহিবই মন নাযায়চোন। তাকে কিবা এটা খাই যাওঁ বুলি ৰেষ্টুৰেণ্ট এখনতে সোমালোঁ। তাতেই লগ পালোঁ লগৰজনী আৰু তাইৰ দেউতাকক। আমি অৰ্ডাৰ কৰিলোঁ বাটাৰ নান এণ্ড বাটাৰ পনীৰ মছলা। খাই মেলি ৰুমলৈ আহিবলৈ সুবিধাই হ'ল দিয়কচোন। লগৰজনীৰ দেউতাকৰ গাড়ীতে উঠি আহিলোঁ। তেন্তে আজিলৈ আহিলোঁ। See you soon. Bye bye.